নমস্কাৰ বন্ধুসকল, কি খবৰ? মিষ্টাৰ ৰাজাৰ এক্সিডেণ্ট। আহকচোন আমি ভিডিঅ'টো শেষলৈকে চাওঁ। যদি আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিনাৰত অলপ বেল আইকনটো টিপি যাবলৈ একেবাৰে নাপাহৰিব। আহক ভিডিঅ'টো উপভোগ কৰোঁ। মানুহৰ বহুত থাকে, কিন্তু তেনেকুৱা মোৰো বহুত আছে। কিন্তু এটা দিন আচলতে মোৰ সদায় স্মৰণীয়, মই কেতিয়াও পাহৰিব নোৱাৰোঁ আচলতে সেই দিনটো। গতিকে সেইটো বিষয়ে আপোনাক মই কওঁ, আপোনাক মই ভিউৱাৰ্ছসকলক ক'ব বিচাৰোঁ। 2010 চন আছিলে, তেতিয়া মই আপোনাৰ পঢ়ি আছিলোঁ ক্লাছ 5ত। আৰু সেই তেতিয়া কি হৈছিলে, মোৰ ছেপ্টেম্বৰ মাহত এটা ডাঙৰ এক্সিডেণ্ট হৈছিলে। মোৰ বহুত ডাঙৰ এক্সিডেণ্ট, আপুনি দেখিব পাইছে মোৰ এই বস্তুবোৰ অলপ। মানে কি তেতিয়া কি হৈ গ'ল, সেই এক্সিডেণ্টটোত মই চাইকেল লৈ আহি আছিলোঁ স্কুলৰ পৰা, আৰু আহি থাকোঁতে মোৰ ফ্ৰণ্টৰ পৰা এখন ট্ৰাক আহিছিলে, টাৰ্ণিং আছিলে। হঠাৎ মানে মোৰ অকণমান বিজুতিৰ কাৰণে মানে এটা বহুত ডাঙৰ দুৰ্ঘটনা হৈ গ'ল। আৰু সেই দুৰ্ঘটনাটোৰ ফলত মানে মোৰ আপোনাৰ ইয়াত মোৰ চকুটো মানে আপোনাৰ যিমানখিনি হাড় আছে মানে আপোনাৰ সমগ্ৰ হাড় মানে আপোনাৰ ভাঙি টুকুৰা টুকুৰ হৈ গৈছিলে। আৰু এই চকুটো মোৰ সম্পূৰ্ণৰূপে আঁতৰি মানে আপোনাৰ ইয়াত পাই গৈছিলে। ইমানেই ডাঙৰ এক্সিডেণ্ট, মোৰ মাথাটো আপোনাৰ দুফালে মানে পিছফালে গোটেই আপোনাৰ ওলমি গৈছিলে মানে। আৰু সেই এক্সিডেণ্টটোত আচলতে এতিয়া মানুহটো গমটো পায় আৰু আমাৰ অসমততো এক্সিডেণ্ট বুলি ক'বলৈ গ'লে বা কিবা এটা কাজিয়া বুলি ক'বলৈ গ'লে মানুহ গোট খোৱাত এক্সপাৰ্ট মানুহ আপোনাৰ বহুতখিনি মানুহ গোট খাই গ'ল। আৰু সেই গোটেই মানুহখিনি আপোনাৰ চাব লাগিলে, চব মানুহে চাই আছে। মই আপোনাৰ ইমানেই চিঞৰিছোঁ পানী 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 বুলি, মোক আপোনাৰ এজন মানুহে উঠি আহি মানে মোক আপোনাৰ চাবলৈ সময় নহয়, পানী অকণ দিবলৈ সময় নাই, কিন্তু আঁতৰৰ পৰা চব মানুহে মোক চাই আছে। এনেকৈ মই ধৰি লওক ৰেপ কৰি আছোঁ, এনেকুৱা পৰা মানুহে মোক চাই আছে। মোৰ বহুত বেয়া লাগিছে সেইটো সময়ত। তাৰপিছত মানে মই ভাবিলোঁ জীয়াই নাথাকিম চাগে দেই, সেইটো সময়ত মোৰ এনেকুৱা অনুভৱ, মোৰ জীৱনত শেষ দিন চাগে সেই দিনটো। আৰু হয়তো সেই সময়কণত যদি মই পানীকণ নাপালোঁ হয়, মই জীয়াই নাথাকিলোঁ হয়। কিন্তু সেই সময়কণতে মানে আপোনাৰ এজন টেম্পু চালক, তেখেতৰ কথা মই আজি বিশেষকৈ ক'বই লাগিব। তেখেত মুছলমান সম্প্ৰদায়ৰ লোক হয়, খুব ভাল মানুহ। তেখেতে টেম্পু চলায়, আৰু তেখেতে মানে কি সেই সময়কণত আহি যেতিয়া মই পানী পানী চিঞৰি আছোঁ, তেখেত আচৰিত, আৰে ইমানখিনি মানুহ বহি আছে ইয়াত, চবেই চাই আছে, ল'ৰাটো ইমান চিৰিয়াছ অৱস্থাত আছে, আপোনালোকে পানী অকণ দিব পৰা নাই। তেখেতে মানে লগালগ আহি তেখেতে পানী বটল আনি মোক দাঙি লৈ অকলে, তেখেতে মোক দাঙি মানে মই একদম চিৰিয়াছ অৱস্থা ন আপোনাৰ, তেখেতে মোক দাঙি পানী খুৱাইছে, মানে একদম মোৰ নিজৰ মায়ে কৰাৰ নিচিনা মোক মৰম কৰিছে। আৰু তেখেতক মানে সেই সময়কণত মই ইমানেই আনন্দ পাইছোঁ মানে মনত, মই বুজাব নোৱাৰোঁ মানে। আৰু মোৰ সেই দিনটোৱে, সেই সময়কণে আচলতে মোৰ হয়তো সেই দিনটো মোৰ জীৱনৰ আটাইতকৈ বেয়া দিন আছিলে, আৰু সেই দিনটোৱে মোৰ জীৱনৰ আটাইতকৈ বেছি ভাল লগা দিনো আছিলে। কাৰণ তেখেতৰ মানে কি কথাটো হ'ল, আমাৰ কাষ্টটো নিমিলে, আমাৰ ৰিলিজনটোও নিমিলে, সম্পূৰ্ণৰূপে আমি পৃথক হয়। কিন্তু মোৰ ৰিলিজনৰ মানুহ সেই সময়ত মানে বহুত আছিলে সেইখন সময়ত, কিন্তু মোক কোনেও সহায় কৰিবলৈ আগবাঢ়ি নাহিলে। কিন্তু এজন মানে বেলেগ এটা ৰিলিজনৰ মানুহ আহি মোক ইমানখিনি মৰম কৰিলে, তাৰ কাৰণে আচলতে মই বহুত বেছি সুখী হ'লোঁ। আৰু মানে মোৰ নিজৰ মায়ে মোক কেয়াৰ লোৱাৰ নিচিনা লাগিলে সেইদিনাখন। আৰু তাৰ কাৰণে আপুনি যদি মোৰ ভিডিঅ'টো চাই আছে দাদা, আপুনি প্লিজ এবাৰ মোক লগ কৰক, আপোনাক লগ পাবলৈ মোৰ বহুত মন গৈ আছে। সেই দিনটোৰ পৰা মই আজিলৈকে আচলতে আপোনাক মই দেখা পোৱা নাই, আপুনি য'তে নাথাকক লাগিলে এবাৰ প্লিজ মোক লগ কৰক। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চালে গম পালে কাৰ এক্সিডেণ্ট। চুলেমান কমেডি ইউটিউব চেনেললৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁৰ মিষ্টাৰ ৰাজা ইণ্টাৰভিউ ল'লে তেওঁৰ জীৱনত ঘটি যোৱা এটা ডাঙৰ এক্সিডেণ্টৰ বিষয়ে। আৰু মিষ্টাৰ ৰাজা, তেওঁৰ ঘৰ লখিমপুৰ, মোৰ ঘৰ লখিমপুৰ। তেওঁৰ ভিডিঅ' মই চাই ভাল পাওঁ, আৰু যদি আপোনালোকে চাব বিচাৰে মোৰ ডিছক্ৰিপশ্যনত 2টা চেনেলৰ লিংক দিয়া আছে, আপোনালোকে লিংকটো চেক কৰি তেওঁলোকৰ চেনেলবোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।